আজি আমাৰ উত্তৰ বৰবিল কণ্ঠাইবাৰী এলেকাত আমাৰ ইমান দিন কোনো বিধায়ক অহা নাই। আজি আমাৰ দৰ্শিং ছাৰ ৰংহাং আহিছিলে। তো গতিকে আমাৰ বঙালী জাতিৰ ওপৰত এনেকুৱা এটা মানে বিহেভ কৰিছে যে আমি বোলে ইয়াৰ পৰা তালি টোপোলা বান্ধিবলৈ গুচি যাব লাগে। কিন্তু আমি বঙালী জাতিৰ কি অন্যায় কৰিছে? যদি ইয়াৰ পৰা তালি টোপোলা যদি বান্ধি যাব লাগে তেনেহ'লে আমাক চৰকাৰে কিয় ইমান আঁচনিকেইটা দিছে? অৰুণোদয় আঁচনি দিছে, ঘৰে ঘৰে জল জীৱন মিছন, বহুত কিবা কিবি দিছে, ৰেচন কাৰ্ড। তেনেহ'লে আমাৰ যদি থাকিবলৈ অধিকাৰ নাই তো আমি ভোট অধিকাৰটো কাৰ ওপৰত হেৰি কৰিম? আমি তেনেহ'লে ভোট দি কি কৰিম? আমি ঠিক আছে আমাৰ উত্তৰ বৰবিল যিমান এলেকাৰ জনসাধাৰণ আছে আমি গোটেইকেইটা হেৰি হয় আমি তেনেহ'লে ভোট নিদিম। আমি যি হ'ব হ'ব, আমি মৰিলেও মৰিম, লাগিলে বাচিলেও বাচিম, মাটি নেৰো। কিন্তু আমি লাগিলে আমি দেশৰ কাৰণে ৰক্ত দি যাম। বিধায়ক মই আজি 3:30মান বজাত আহিছিলে বোলে। তো গতিকে আমাৰ মানে এনেকা যেতিয়া বিধায়ক একদম দৰ্শিং MLA ৰংহাং ছাৰ যদি এনেকা বিধায়ক হয় যদি এনেকা ক'ব পাৰে তেনে কি বিধায়ক তাৰ কি আছে জ্ঞান? এনেকা নকয়, আমাক ৰাইজক কিবা এটা সান্ত্বনা দিব লাগিছিলে। আৰু আমাৰ চিফ মিনিষ্টাৰ আহিছিলে তাৰ পাছত 21 তাৰিখে চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেতো কৈছে ইলেকশ্যনৰ পিছত যি হয় এইটো আলোচনা কৰিব। তো গতিকে ছাৰে কোৱাৰ পিছতো এনে একটা বিধায়ক দৰ্শিং ৰংহাং MLA কেনেকৈ ক'ব পাৰিছে আৰু কেনেকৈ মুখ দি এনেকুৱা কথা ওলাইছে? কিন্তু এনেকাতো ক'ব নাপায়। তো গতিকে নিৰ্বাচনী প্ৰচাৰত আহিছিল নেকি? আজি নিৰ্বাচনী প্ৰচাৰত আহিছিলে কণ্ঠাইবাৰী উত্তৰ বৰবিল। তেওঁ কি বুলি ৰাইজৰ আগত প্ৰকাশ কৰিছিল? ৰাইজৰ আগত ডাইৰেক্ট কৈছে যে এনেকৈ আমি বোলে বঙালী জাতিয়ে বোলে তালি টোপোলা বান্ধি ইয়াৰ পৰা গুচি যাব লাগে আৰু যিহঁতৰ মাটি নাই সিহঁতক মাটি দিব আৰু যিহঁতৰ মাটি আছে সিহঁতক বোলে খেদি দিব, সিহঁতক এনেকৈ কৈছে। আৰু আমাৰ কাৰ্বি আংলং অল কাৰ্বি আংলঙৰ যিমান বঙালী আছে 1,09,000 ভোটাৰ টোটেল অল কাৰ্বি আংলঙৰ পৰা বোলে এজনকৈ বঙালীকেইটাক দৰ্শিং ৰংহাঙে মানে খেদিব কৈছে। তো গতিকে মাননীয় প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী আগত অনুৰোধ জনাইছোঁ আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ বাইদেউৰ তাত অনুৰোধ জনাইছোঁ আমাৰ উত্তৰ বৰবিল কমাৰবস্তি কালিবাৰী কণ্ঠাইবাৰী যিমানখিনি বঙালী আছে সিহঁতৰ যাতে আগন্তুক ইলেকশ্যনৰ পিছত কিবা এটা সুৰক্ষা দিয়ে আমাৰ জাতিৰ কাৰণে। মই সদায় কাৰ্বি আংলং যিমান বঙালী জনজাতি আছে সিহঁতক অনুৰোধ কৰিছোঁ আমাৰ যেতিয়া আমাৰ এইখিনিতে এটা ষড়যন্ত্ৰ কৰিছে তো গতিকে আমাৰ যিমান কাৰ্বি আংলঙৰ বঙালী জাতি আছে সিহঁতে ভোট বৰ্জন কৰিব লাগে। আৰু আমাৰ দৰ্শিং ৰংহাং ডাঙৰীয়া ছাৰে কৈছে MLA যে 1,09,000 বঙালী আছে অল কাৰ্বি আংলঙত, মানে এইকেইটাক বোলে এটা বঙালীক মানে খেদিব। কেনেকৈ খেদিব এইটো আমি যিমান দিনলৈকে আমাৰ দেহাত তেজ আছে আমিও চাম। লাগিলে আমি ইয়াতে মৰি যাম, ইয়াতে বাচিলে ইয়াতে বাচিম, তথাপিও আমি মাটি নেৰোঁ। যদি আমাৰ মাটি এৰিব লাগে চৰকাৰে আমাক আগতে বসতি দিব লাগিব যে আমাৰ ইয়াতে বসতি দি